গাইজ ইয়াতে চাব পাৰে মই কোলাজান আহি পালোঁ আপোনালোকক নেদেখালোঁ আৰু কোলাজান আহি থকাটো নক'লোঁ আৰু এতিয়া ডাইৰেক্ট আহি পাই ভিডিঅ'টো বনাইছোঁ আৰু ইয়াতে আমাৰ এই খুৰাহঁতৰ বাৰী হয় ইয়াতে আহিছোঁ চাই থাকক বাই আহিছে এইফালে আহিছে ভিনি আহিছে পোৱালীকেইটা আহিছে এইফালে সিহঁতে জোক বিচাৰি আছে পূৰা জোক ওলাইছে ইয়াতে বাৰীত পূৰা একদম জোক ওলাইছে সেইকাৰণে এতিয়া জোক জুমি জুমি চাই আছে এইটো চাওক জোককেইটা গাই চাব পাৰে কেনেকৈ হৈ আছে এইটো ভাত এইফালে মাছ ভাজি নেমু পিঁয়াজ জলকীয়া এইটো ঘুগুনি ইয়াতে ভাত খাব লৈছে ভণ্টিয়ে এইটো চাব পাৰে খুৰী আৰু ভণ্টিয়ে কিমান কাম কৰিলে এইকেইটা বাৰী চাফা কৰিব আহিছে ধেমাজিৰ পৰা ইয়াতে চাব পাৰে গোটেই জংঘল জংঘল হৈ আছে মানুহ থকাৰ কাৰণে আৰু চুৰো হৈছে দেই ইয়াত কোলাজানত ইমান তামোলৰ পুলি আছিলে গোটেই চুৰ কৰি লৈ গৈছে কেইটামানে থৈ থাকিলে আৰু বাইহঁতে জলকীয়া আধা কেজিমান হ'ব চাগে আৰু কমেই হ'বও পাৰে ছিঙি পিনি উলিয়ালে আৰু ময়ো ছিঙিবলৈ আহিলোঁ ইমান ডাঙৰ গছ কণ জলকীয়া গছ চাব পাৰে কাক কাক লাগে এইফালে আহিব দেই মই জলকীয়া দিম কমেণ্ট কৰিব এইফালে চাওক কিমান ডাঙৰ জলকীয়া গছজোপা কণ জলকীয়া ভোট জলকীয়া ভেৰাইটিছ আছে শিমলু আলুৰ গছ এইজোপা এইফালেও জলকীয়া পুলি এইফালেও জলকীয়া পুলি ইয়াত কলগছ জাহাজী কলৰ গছ পুলি ৰুবৰ কাৰণে লৈ অনা হৈছে ইয়াতে এই তুলসী গছ এইফালে শিমলু আলুৰ গছ এইফালে তুলসী গছ এই গোটেই ঘৰটোৰ ভৰ্তিকৈ ফাৰ্মা আছিলে ইয়াত গোটেই ফাৰ্মা জাপি জাপি থোৱা আছিলে ইয়াতে গোটেই চোৰে নিলে এইকেইটা গোটেই এতিয়া খালী হৈ গ'ল এইকেইটা ইয়াত গোটেই ফাৰ্মা একদম ওপৰলৈকে পূৰা উঠাই থোৱা আছিলে ফাৰ্মাখিনি গোটেই চোৰে নিলে ইয়াতে এইটো আগত 5টা ৰুমৰ দোকান বনোৱা হৈছে ইয়াতে ঢালাই কৰি পিনি দোকানৰ কাৰণে বনোৱা আছিলে এইটো খুৰাৰ ঢুকালে তাৰপিছত গোটেই এইকেইটা কাম বন্ধ হৈ থাকিলে তাৰপিছত ইয়াতে ফাৰ্মাৰ ভিতৰতে ৰখাইছিলে এই ঘৰটোৰ ভিতৰতে গোটেই চোৰে নিলে ইয়াতো জলকীয়া পুলি এইফালে জলকীয়া পুলি এইটো শিমলু আলু গছৰ পুলি গছ মানে লাগি আছে আৰু এইফালে ইয়াত চাব পাৰে তামোল গছ ৰোৱা আছে ইয়াতে একগাল তামোল গছ পচোৱা আছিলে ৰ'ব আপোনালোকক মই জুম কৰি পিনি দেখাই আছোঁ ইয়াতে একগাল তালৈকে তামোল গছ পুলি পচোৱা আছিলে ইয়াতে গোটেই চোৰে নিলে ইয়াতে কোনে নিলে মই ক'ব নোৱাৰোঁ কিন্তু ইয়াৰে এইটো জেগাটোৰ নাম হৈছে কোলাজান হয় চিলাপথাৰতে পৰে এইখিনি জেগাটো এই কোলাজানৰ পৰা চুৰ হৈছে ইমানে চুৰ মানে ক'ব নোৱাৰি আৰু ইমানে চোৰ কাৰণে ইয়াত গোটেই 30-40 জোপা তামোল পুলি নাইকিয়া হৈ গৈছে ইয়াৰ পৰা এইফালে চাব পাৰে এইফালে গোটেই তামোল গছ ৰোৱা হৈছে এইফালেও এইফালে ৰুব আছে মানে পচোৱা আছে এইফালে এই জেগাটো আৰু এই জেগাতে একগাল পচোৱা আছিলে এইখিনি বৰ ধুনীয়া হৈছিল তামোলকেইটা চোৰে নিলে ইয়াত মানুহ থকা নহয় যে সেইকাৰণে চোৰে নিছে থকাই নহয় যে ইয়াত কোনে থাকিব এতিয়া খুৰা ঢুকাল দোকানো বনোৱা হোৱা নাই বন্ধ হৈ আছে দোকানৰ কামো এতিয়া বাৰীটো চাফা কৰিবৰ কাৰণে আহে আৰু খুৰীয়ে মাজে মাজে ধেমাজিৰ পৰা পাৰে আপোনালোকে ইয়াত চাহ খাবৰ কাৰণে ড্ৰাই কেক আনিলোঁ এইফালে জুচ খাবৰ কাৰণে ডিছপ'জেবল গ্লাছ এণ্ড এইফালে চাব পাৰে ফেণ্টা আনিলোঁ এতিয়া খাওঁ ইমান গৰম লাগিছে ইয়াতে চাব পাৰে কাম কৰি আছে কামত লগাইছোঁ এইটো হাজিৰা মাতিছোঁ এইফালে দুজনী মানুহক হাই বেটা বেটা হাই গাইছেন তো হাই এইটো চাব পাৰে ৰাতিপুৱা কিমান জংঘল আছিলে এতিয়া পূৰা একদম চাফা হৈ গ'ল চাব পাৰে আপোনালোকে এতিয়া আমি যাব ওলাইছোঁগৈ আৰু
এইবোৰ চাব পাৰে যাবলৈ ওলাইছেগৈ আৰু চবে ঘৰা ঘৰি হ'বলৈ ওলাইছোঁ আৰু অম্বিকা langgan tayo ba? Opo. Ibin chupa sa iyo kanya kanya. ইমান ধুনীয়া ভিউ পুৰা পথাৰ পথাৰ বাই 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 দি দে ইয়াৰ হেৰিটো চাব পাৰে বেটা এই Doon ang mata ba kuryo? চাব পাৰে আমি সকলোৱে গৈ আছোঁগৈ ইয়াতে আমি সকলোৱে গৈ আছোঁগৈ আৰু এইখিনি কেলৈ মিউট কৰা হৈছে কাৰণ ইয়াতে গান চলি আছিলে বেটাই বৰ্তাৰ লগত বহি পিনি দাই ধুনীয়াকৈ নাচি নাচি গৈ আছে আৰু ইয়াত মানে দাই সেই চিটতে বহিব লাগে বুলি আমনি কৰাৰ কাৰণে বহাই দিছোঁ ড্ৰাইভ কৰি থাকোঁতে এনেকৈ বহাব নালাগে কিন্তু উপায় নাই পোৱালিটো কন্দাৰ কাৰণে বহাবলগীয়া হৈছে আৰু বৰ্তাকৰ লগত গৈ মেলি গান লগোৱা আছে যে সেইকাৰণে পূৰা নাচি নাচি গৈ আছে আৰু চাব পাৰে ঘৰত গৈ পাই মেলি একো ভিডিঅ' নকৰিলোঁগৈ আৰু জাষ্ট এণ্ডিং ভিডিঅ'টো কৰিলোঁগৈ নেকি ইমান ভাগৰ লাগে এতিয়া বলক গৈ থাকোঁ আৰু ঘৰত গৈ পাই পিনি আপোনালোকক পুনৰ লগ পাই আছোঁ গাইজ আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ কাৰণ নহ'লে ভিডিঅ'টো বৰ দীঘল হৈ যাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰৰ আপডেট পাই থাকিবৰ কাৰণে ছাইডত দিয়া বেল আইকনটো প্ৰেছ কৰিব আৰু মোৰ চেনেলটো হৈছে লক্ষ্য ফেমিলি ব্লগছ